bye. 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 Seriously, कसम মনটো বেয়া লাগি গৈছে कसम से আৰু আহিম নেটৱৰ্ক পাইছে নে এ ভাইছো বঢ়িয়া পাৱাৰ আহি গৈছে পাৱাৰ আহি গৈছে ছোৱালীয়ে টমটম চলাই দেখিছে এইটো ব্ৰিজটো পাৰ হলে ইণ্ডিয়া ব্ৰিজটো এইটো মানে নেপাল আমাকো ইয়াতে এৰিব এইটো পাৰ হ'ব নোৱাৰে तो मस्त बैक सीट ले लो है चलते हैं मिलेंगे नेक्स्ट ठीक है गाड़ी नंबर 2 एटो इंडिया नेपालर बॉर्डर আৰু এটো ব্ৰিজৰ মোৰ আগফালে এতিয়া নেপাল আৰু পিছফালে আছে ইণ্ডিয়া তো গাড়ী দিতে মস্ত বহিলো আৰু ডিকিত বেগ বিলাক দি লওঁ ৰবা লাগিছে না মস্ত মস্ত লাগি গৈছে জায়গাখিনিও মজা লাগিছে ওয়াও इंडिया 25% इंडिया 25% सॉरी नेपाल अच्छा मैंने मतलब 100 पकड़ने से 25 नेपाल और 75 इंडिया ओ अच्छा अच्छा ये टू ब्रिज 25% नेपालत আছে আৰু 75% ইন্ডিয়াত আছে আৰু ভাল লাগিল শুনি তো লগাই দিও राइट চলো আমি চলতে हैं তো আমি এতিয়া বৰ্তমান ইন্ডিয়াৰ গাড়ীত উঠি ললো এটা আমাৰ ইন্ডিয়াৰ গাড়ীত এতিয়া আমি ওয়েস্ট বেংগল গৈছে ওয়েস্ট বেংগল मतलब আমি এনজিপি যাম এনজিপি তোমাৰ ট্ৰেইন আছে ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ নেপাল বৰ্ডাৰ পাৰ কৰাৰ লগে লগে আমাৰ টাইমটো ঠিক হৈ গ'ল টাইমটো একদম মোবাইল আৰু ঘড়ীৰ লগত একে লগে একদম সমান হৈ গ'ল ওলাই লওঁ বহুত দিন পিছত চেন্ট্ৰেল বেংকৰ দিন দেখা পালোঁ মাল ওলাই লওঁ তো ফাইনেলি আহি নামিলোঁ আমি এনজিপি ট্ৰেইন ষ্টেচন ব্ৰেকফাষ্ট কৰি আহিছিলোঁ এতিয়া মাত্ৰ 2 ঘণ্টা হ'ল ব্ৰেকফাষ্ট কৰি অহা কিন্তু মোৰ মাছেদি ভাত খাব বহুত মন গৈ আছে আৰু হোটেলবিলাক দেখিয়ে বহুত ভাল লাগিছে একদম ফুল চুল দি সজাই থৈছে পূৰা মানে মাতিছে আৰু মানে খাবলৈ ফ্ৰেছ হৈ লওঁ অলপ হৈ গ'লে আমি এনজিপি ট্ৰেইন ষ্টেচনৰ ভিতৰত যাম এতিয়া আমি হোটেল অন্নপূৰ্ণাত মানে ভাত খাবলৈ বহিছোঁ মানে মেনু চাই আছে কাটলা মাছ খাম বুলি ডিচাইড কৰিছোঁ অলৰেডি খাতে সেই পিনে সেই ট্ৰেইন में जाके सोते हैं মাছ পূৰা একদম খাই আছোঁ মাছ দিয়া নাই ন এতিয়া আনিব এতিয়া বঢ়িয়া ভাত চাত খাই ওলাই আহোঁ কাটলা মাছেদি আৰু আয়ুৰ্বেদিক ঔষধ অলপ খালোঁ এতিয়া নিউ জলপাইগুৰি জংচন মোৰ সন্মুখত আছে ধুনীয়াকৈ সোমাই যাওঁ ষ্টেচনত আৰু ৰেষ্ট লওঁ বহুত ভাত খালোঁ আজি বহুত দিন পিছত খালোঁ না ভাত ইণ্ডিয়াৰ ভাত চলো ষ্টেচনত ৰেষ্ট লওঁ পূৰা পানী হৈ গৈছে দেখিছে ট্ৰেইন ষ্টেচনত ইঞ্জিন আহিছে এইটো আমাৰ লাগিব ইঞ্জিন ৰাজধানী এক্সপ্ৰেছত আৰু আমি ধুনীয়াকৈ গুচি যাম একদম নিউ গুৱাহাটী না কি কমৰ মজা আহি গ'ল ট্ৰেইন বিটু বজৰংবলী তো পাই গ'লোঁ 49 50 51 এই সাইডৰ তিনিটা আমাৰ ইয়াৰে মিডিলটো আমাৰ অলপ ৰেষ্ট লৈ লওঁ মস্ত আহাৰ লগে লগে আমাক পূৰা দিলে যোনটো মিল ভাত খাইছোঁ বৰ্তমান ভিডিঅ' বনাই আছে কি কি দিছে কচুৰিটো খাই দিলোঁ বাকী এইখিনি আছে আৰু এইফালে চব ঠিকে আছেনে এতিয়া ঠিকই আছে এতিয়া ঠিকে আছে আৰু যদি কমপ্লেইন নহয় এতিয়া কমপ্লেইন হ'লেও টেনশ্যন নাই খাই দিলোঁ নে আমাৰ কি খাইছ গাখীৰ সেই তাতে চাহত দি কিনে খোৱা ভাল লাগিব আৰু দুটা খাইছে পুৰা পানী হৈ গৈছে দেখিছে তামাম তো বহুত কষ্টৰ ফলত আৰু লাহে লাহে 2 ঘণ্টা লেট হোৱাৰ পিছতো আহি পালোঁ বহুত ভয় লাগিছিল তাৰমানে নলবাৰী আৰু ৰঙিয়াত বহুত বানপানী হৈ আছে ন তো তেনেকৈ ট্ৰেইনটো ৰখাই দিওঁ বহুত চান্স থাকে তো তেনেকৈ সেইবোৰ হোৱাৰ পিছতো ফাইনেলি গুৱাহাটী পাম আৰু তো শ্ল' কৰিছে তো আমি ওলাই যাওঁ চাই থাকক তো ফাইনেলি আমি ট্ৰেইনৰ পৰা নামিলোঁ আৰু আমাক যোনে ফাৰ্ষ্ট দিনাখন নেপাল যাওঁতে যিজন মানে আমাৰ দাদা এজনে তাৰমানে এই বৰষুণৰ মাজতে ইমান কষ্ট কৰি ৰাতিপুৱা 4টা বজাত উঠি যিজনে আমাক কামাখ্যা ষ্টেচনত থৈ আহিছিলে সেই দাদাজনে গাড়ী চলাই আছে এইফালে আৰু একচুৱেলি এইজন দাদা মানে অটো নচলায় মানে আমাৰ কাৰণে অনলি অটোটো লৈ আহি চলাই আছে বাকী ৰুমত যাম এতিয়া আৰু মস্ত খানা পিনা খাকে যাম তো হৈ গ'ল এইখিনিয়ে নেপালৰ ভিডিঅ' আছিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে ভিডিঅ' লাইক এণ্ড শ্বেয়াৰ কৰি দিব मिलते हैं नेक्स्ट वीडियो में तब तक के लिए बाय बाय जय हिंद वंदे मातरम जय